কি বাজিলে এইটো হে প্ৰভু এইটো কি দেখিছো মই ছোৱালীয়ে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে পাপুৰি গোহাঁই বা ভাল কাম হৈছে লগত চবৰে হৈ গ'ল মই ৰখি থাকিবলগীয়া হৈছে সিহঁতে মোক জ্বলাই দেখি এতিয়া টাইপিং কৰিছে কিবা এটা দিওঁ উই মা ৰিপ্লাই কৰিছে তোক আজি লগৰকেইটাক দেখুৱাবলৈ সিহঁতে মোক থাৰ্ড ক্লাছ বুলি ভাবে ছোৱালীয়ে মোক ৰিপ্লাই নিদিয়ে ছোৱালী মই পঠাব নোৱাৰোঁ আজি দেই মেছেজ আহিছে তহঁতক আজি মই দেখুৱাই হে প্ৰভু কথাচোন আগবাঢ়িছে এটা দুটাকৈ মেছেজ পাইছোঁ ভাল লাগিছে এই প্ৰেমৰ পূজাৰী জালত ফচি গ'লে মই না কৰি যা ওলাই যাব নোৱাৰিবা চিনাকিটো হ'লো তেতিয়া নাম্বাৰটো লৈয়ে লওঁ দিয়া নাম্বাৰ দিছে নাম্বাৰটো পালে যেতিয়া এতিয়া ফোন এটা কৰিয়ে দিওঁ আৰু নাম্বাৰটোতো ফোন কৰিবলৈ দিছে এতিয়া ফোন লাগিব হে কৃষ্ণ ফোনটো কৰিব ওলাইছোঁ যাতে বিজি বুলি নকয় আৰু উঠা A few moments later. One hour later. নাম্বাৰটো কি কৰিব দিছিল যদি ফোনে নুঠা 75 years later. হেল্ল' পাপৰি মই কালুৱে ক'লোঁ সোনকালে চিনি পোৱা নাই এই নহয় তুমি আপুনি নাম্বাৰটো দিছিলা যে মোৰ ফেচবুকত এই মই কালুৱেহে কৈ আছোঁ তোমাৰ লগত কথা এটা আছে তোমাক নহয় সঁচাকৈ বহুত কিউট লাগে সঁচাই তোমাক একে দেখিলে একদম চাই থাকিম যেন সেনেকুৱা লাগি থাকে মানে মোক কেনেকুৱা লাগে বাৰু হয়নে কথা এটা আছিলে বেয়া পাবা নেকি সুধি চাওঁ তুমি কাৰোবাক ভাল পোৱা নেকি কোনো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই মানে তেনেহ'লে আমি দুটাই কথা পাতিব পাৰিম আৰু ন তুমি এনেই বিয়া বাৰু হৈছিলানে নাই হে মোৰ সেনেকৈ অনা নাই 4-5জনীমান ইনষ্টলমেণ্ট চিষ্টেমত আনিছিলোঁ কিন্তু তোমাৰ কিস্তিটো মাৰিব নোৱাৰা কাৰণে দিলাই ঘৰৰ পৰাই টানি লৈ গ'ল নহয় তুমি এনেই পঢ়া শুনা কৰি আছানে নাই ট্ৰাই কৰি আছা মানে পাছ কৰিব পৰাকৈ নাই আৰু 5বাৰমান দিলা মেট্ৰিক এতিয়ালৈকে পাছ কৰিব পৰা নাই তথাপি তুমি মোৰ নিচিনা ৰেকৰ্ড বনাব পৰা নাই তোমাৰ মোতকৈ 5বাৰহে কম মই 10বাৰলৈকে ট্ৰাই কৰিছোঁ তথাপিও হাৰ মানা নাই পাপৰি এই তোমাৰ কাৰণে কবিতা এটা লিখিছিলোঁ শুনিবাই মানে একে নুশুনাকৈ নাই মানে ইমানে মৰম মানে দিয়া মৰমতে লিখিছোঁ শুনা পাণ গছৰ ঠাৰি ভুলুকা বাঁহৰ ধাৰি ইমান দিনে বিচাৰি আছিলোঁ তোমাৰ দৰে নাৰী ভাল লাগিছে আৰু এটা আছে শুনিবা নেকি শুনিবাই মানে তুমি যদি ৰাস্তাৰ নলা মই নলাৰ গেলা পাতি ভাল লাগিছে আৰু এটা আছে শুনিবা নেকি শুনিবাই মানে একদম কবিতা মানে মোক শেষ কৰিহে আহিবা শুনা তুমি যদি কণীৰ বাখলটো মই কণী পুহুমটো কেনে মন চন ভাল নাই বুজিছানে কি ক'বা সদায় আৰু কিমাননো কথা পাতি থাকিম হয় নেকি মোৰ লগ কৰিব মন যায় দিয়াচোন আৰু সদায়নো কিমান মোবাইলত কথা পাতি থাকিম তোমাক আজিলৈকে মই এদিনো দেখাও নাই ওচৰৰ পৰা মোৰ মাতটো শুনিবলৈ ভাল লাগে আকৌ তুমি দিয়া টপক কেইটা ল'বলৈ মন যায় একো নহয় তুমি দিয়া টপক কেইটা শুনিবলৈ মনো যায় দিয়াচোন আৰু লগ কৰিবা নে নকৰা মইতো অলৱেজ ফ্ৰী ৰাতিপুৱা হ'লে লাগে ফোন এটাকে কৰি লওঁ ক'ত বা আছে এজনী আকৌ ওলাইছেনে নাই পাপৰি ওলাইছানে নাই মই উঠিলোৱে ওলাইছা নেকি ময়ো গৈ আছোঁ এয়া হ'লে মই কিবা এটা খাই লওঁ আৰু যাওঁৱে তুমি ওলাই সেইখিনি জেগাতে ৰখি থাকিবা হ'ব দিয়া লগৰকেইটাকো ফোন কৰি দিওঁ আৰু একেবাৰে যি আছে যি নাই সিহঁতকেইটাই মোক বেছি ঠাট্টা কৰি থাকে নহয় সিহঁতকো লৈ যাব লাগিব আহিয়ে বিমংগল দেখিলোঁ
দেৰি হৈছে জলদি আহা দেৰি হৈছে ৰখি আছো মানুহ ৰখি আছে কলিজা ক'ত আছা আমি গৈ আছো ৰখি আছা গছৰ ওচৰত আছা সেউজ কি হয় গৈ আছো আমি পামে পালো ব'লক জলদি মোৰ মালটো ৰখি আছে সেইজনী আজি লগ পাই যা সেইজনী ব'লা ড্ৰাইভাৰা ভাবিছি গৈ আছে ৰখিবা কলিজা চাই পিজা মালটো পাপৰে এই ৰখিলেই হ'বলা পাপৰে কলিজা অলপ ৰখাচোন ঐ আহিলা মুখখন মানে আমাক নেদেখুৱাই নেকি মুখখন নেদেখুৱাই নেকি লগৰটোকো লৈ আহিছো কলিজা মুখখন দেখুওৱা মুখখন দেখুওৱা আকৌ আমি তোমাক চাবলৈ ইমান দূৰৰ পৰা আহিছো দেখুওৱা মুখখন লাজ লাগে পাই লাজ লাগে পাই মই তাত নাই পলা